নমস্কাৰ, মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ওলাই লৈছোঁ আৰু মানে মোৰ এনাই ঘৰলৈ যাম। এনাই মানে কোন আপোনালোকে নিশ্চয় গমেই পাইছে, মোৰ মাকৰ ঘৰলৈ বুলি গৈ আছোঁ। আমি এনাই বুলি কওঁ, কিছুমানে আইতা বুলিও কয় বাৰু। এতিয়া এয়া বেটেৰীতে গৈ আছোঁ এডোখৰ, তাৰপিছতে এয়া মিঠাই কেইটামানো লৈ লৈছোঁ। এতিয়া আহি পালোহি, মোৰ মানে মাও আহিছে। তাৰপিছতে যিহেতু এয়া ভণ্টিয়ে মেট্ৰিক দিব, মামাৰ ছোৱালী, এয়া হৈছে এনাই। লগালগ একেবাৰে চাহ পাতি দিছে আৰু গোটেই এনাইহঁতৰ ঘৰত বহুত মানুহ আছিলে। নিচাহঁতেও যিহেতু ইয়াতে আছিলে, এতিয়া বাৰু যোৰহাটত থাকে। আপা ছোৱালীকেইজনীও আছিলে, তাৰপিছতে মামা দুজনী ছোৱালী, গোটেইখিনি ঘৰ ভৰি থাকে আৰু এতিয়া মানুহ নাই বাৰু। নিচাহঁতৰ বাহঁত বিয়া হ'ল বাৰু। তাৰপিছতে এতিয়া ইয়াত পুঠা মামা মামী আৰু এনাই আৰু মামা সৰু ছোৱালীজনীহে থাকে এতিয়া ইয়াত। ডাঙৰজনীও বিয়া হ'ল। মামী যিহেতু বনাব নোৱাৰে আৰু সেইটো কাৰণে ভণ্টীয়ে চাহ পাতি দিছে। এনাই এইফালে পাতি থৈ গ'ল মানে, তাৰপিছতে তাই হেৰি কৰিছে। এইফালে মই মিঠাই চিঠাইবোৰ উলিয়াই মেলি দিছোঁ আৰু চাহ দিবৰ কাৰণে। আৰু আমাৰ ওচৰৰ আইতাও আহিছে আৰু খুৰী এজনী আহিছে। তাৰপিছতে সেয়া এতিয়া চাহ খাই বৈ হ'ল আৰু এইফালে এনাই খাই আছে। ৰেবিজ চাবলৈ আহি একেবাৰে পিছফাল পালেহি। সিঁচিলে মাছ ওলালে পানী নাই। এইটো পুখুৰী আগতে এবাৰ ইয়াত মাছ ধৰা মনত আছে। চেগুন গছ, এইখনে হৈছে বাৰীখন। এয়া হ'ল আমাৰ পুঠা লুডু হয়। ভাত এয়া খালে নাই? চাওক আপোনালোকে। বয়সো হৈছে বাৰু, হ'লেও স্বাস্থ্যটো ভালেই হৈ আছে। এইফালে ফুলবোৰ ধুনীয়াকৈ লগাই থৈছে এনাইহঁতৰ ঘৰত। সেইটো ফুল বহুত দিনৰ পৰাই দেখি আছোঁ বাৰু দেই। তাৰপিছত এইফালে আমাৰ এনাই, এইফালে ভণ্টি, সকলোৱে বহি বহুত আছোঁ। দিনৰ পৰা লাগি এই আছে, আমি ফুলটো আগৰ পৰা বহুত দেখি ধুনীয়া আছো। লাগে, ভাল প্লাষ্টিকৰ লাগে। যেন লাগে। নামটো কি হয় বাৰু আপোনালোকে হে? জনাবচোন, মই নামটো নাজানো ভালকৈ। এইটো ছিজনতে ফুলে। কেনেকুৱা কৰিছে মুখখন। এনাইহঁতৰ ঘৰত যিহেতু সাঁজ থয়, এয়া আইতাহঁতক অকণমান খাবলৈ দিছে আৰু এইফালে মা চেণ্টাৰ কৰি খাই আছে আৰু ময়ো ৰেবিটো অকণমান লাগে খালোঁ বাৰু দেই, মিছা কথা নকওঁ বাৰু। অকণমান টেষ্ট কৰিলোঁ, ইমান বেছি নাখাওঁ বাৰু, আৰু কেতিয়াবাহে খাওঁ। সাঁজখিনি বহুত মিঠা আছিলে, টেঙৰ সেইটো কাৰণে তলত খালোঁ সোমাইছে। আৰু অকণমান। তাৰপিছত এয়া শহাপহু বিচাৰি আমাৰ ল'ৰাটো দেখিছে নহয়, শহাপহু ধৰিবলৈ বুলি একদম দৌৰি গৈছোঁ, ক'তনো ধৰিব পাৰিম। তাৰপিছতে ধৰিলোঁ আৰু ধৰিলা নি? শেষত ধৰি পিনে আমাৰ ই লৈ আছে। গুচি যাবগৈ, গুচি যাব। শহাপহু তেনেকৈ এহাল আছিলে, তাৰপিছত এটা মৰি থাকিলে নে ক'ৰবাত গুচি গ'লগৈ, এইটো আছিলে। তাৰপিছত আমাৰ বেটাই এই মানে ইয়াত খুব বহি লোৱা, ভাল বহি পায় লোৱা, শহাপহু, সি লৈ আছে আৰু বহি লোৱা। দেখিছেনে, সি একদম এৰি দিবই খোজা নাই। এই গুচি যাব। তাৰপিছত এয়া বহাত। ভয় লাগিলে নে কি এৰি দিলে। তাৰপিছত এনাই ক'লে মোক ভাতকেইটা খাই ল'বলৈ ক'লে আৰু তাৰপিছতে মা আৰু খুৰী আইতাহঁত তেনেকৈ মামীহঁতৰ লাগে লগত তুমি। ওচৰৰ আপাহঁতৰ ঘৰলৈ গৈছে। অ', তাৰপিছত মই গালি বোলো পাৰিব। ভাতটো খাই লওঁ। তাৰপিছতে মোৰ ভাত পানী খাই বৈ হ'ল। এইফালে আমাৰ বেটাই আকৌ শাকনি এজোপা কি বাৰীখনত হয় সোমালে জানানে? চাওকচোন। এইফালে কোৱাচোন। বেঙেনা লগাই থৈছে, ইয়াত কি বেঙেনা, লাগে? বন্ধাকবি, ফুলকবি, ইয়াত কি তেনেকৈ লাগে? লাই এইটো শাকবোৰ কি বুঢ়া হয়? হ'ল আৰু কি এইফালে লাগি আছে ফুলিলে। এইটো? তেনেকৈ তলত? কিছুমান শাক লগাই মেলি কি থৈছে গছ আৰু এজোপা? বেঙেনা এজোপা লাগি কি আছে গছ? সেইফালে। বেঙেনা গছ। সেইটো ফুলকবি, সেইজোপা ফুলকবি। ওলকবি আছে, ফুলকবি, এইবোৰ লাই। ধেৰ আছে। তাৰপৰা ভণ্টিয়ে ক'লে বোলে মোক ৰীল এটা বনাই দিব লাগে বোলে, তেনেকৈ ক'লে। এইফালে তাইক অকণমান ভিডিঅ' অকণমান কৰি দিলোঁ। চাওক চুলিখিনি পূৰা একদম কাৰ্লি হয় দেই, ভালেই লাগে মোৰ এনেকুৱা চুলিবোৰ। তাই বোলে বেয়া পায় এনেকুৱা চুলি, ষ্ট্ৰেইট কৰিব লাগিব বুলি কৈ আছে। বোলো নকৰিবি থ ষ্ট্ৰেইট, আকৌ বেয়াহে হৈ যাব বুলি ষ্ট্ৰেইট কৰিলে চুলিখিনি। সেয়া আৰু আমি দুজনী হেৰি কৰিলোঁ। এইটো কি বস্তু খুন্দা চিনি তামোল। পাইছেনে বাৰু? খুন্দুনা হয়। দদৌৱে যিহেতু মানে আমি দদৌ বুলিয়ে কওঁ বাৰু দেই, এনেই পুঠা হয় বাৰু। এনেই দদৌ মাতি ভাল থাকি নেকি মানে চাহ দদৌ খাই? বুলিয়ে কওঁ আৰু সৰুৰ পৰা। দাদা তাৰপিছতে ভালেই আছে। খুন্দা তামোল দিবলৈ আহিলোঁ দদৌ। এইফালে চাহ খাই আছে। যাবচোন কেতিয়াবা।
চাহ খাই আছে। মই কৈছোঁ আৰু আমাৰ ঘৰলৈ যাব বোলো, বহুত দিন যোৱা নাই আৰু তেনেকৈ এতিয়া ইমান ফুৰা মেলা কৰিব নোৱাৰে, সেইকাৰণে আমাৰ বেটা সুদিতে যোৱা আমাৰ ঘৰলৈ। মাহঁতেও ভাত পানী খাই বৈ ল'লে, এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ। এতিয়া পোঠা কৈ থৈ যাওঁ আৰু যাওঁগৈ বুলি এয়া ক'বলৈ বুলি আহিছোঁ। মাহঁতেও ভাত পানী খালে, তাৰপিছতে ভিতৰলৈ যাওঁ কিনো কৰি আছে। সোনকালে গুচি যোৱাই ভাল আৰু তাইও যিহেতু পঢ়িবলৈ থাকে আৰু আমি থাকিলে পঢ়াও নহয়, সেইটো কাৰণে মায়ে যোৱা সময়ত পানী গিলাচ দিলে খাই থৈ যাওঁ বোলে, গৰম পানী কৰিছে। তাৰপিছতে এইফালে আগফালে ওলাই আহিলোঁ আৰু যাবলৈ বুলি এয়া হৈছে মামী। তাৰপিছত এনাই ভাত পানী বনালে বাৰু, যিহেতু মামীয়ে বনাব নোৱাৰে আৰু আহি পিনে ভিডিঅ' কৰা তেনেকৈ নহ'লে আৰু। কালি এনাইহঁতৰ পৰা আহিলোঁগৈ, তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। এয়া হৈছে পিছদিনাখন, মানে আজি আমাৰ খুৰীহঁতৰ শ্ৰাদ্ধ ঢালিব। এয়া মেচিন আহিলে, এতিয়া সেইটো মই ভাবিলোঁ অকণমান ভিডিঅ'কে কৰি থওঁ বোলো। তাৰপিছত এইফালে তাৰ আগতে যি যি নিয়ম হয় মানে সকলোখিনি কৰি মেলি লৈছে। ধূপ চাকি জ্বলাই এনেকৈ প্ৰসাদো দিব আগবঢ়াই লৈছে আৰু শ্ৰাদ্ধখন ঢলাৰ আগতে সকলোৰে এটা নিয়ম থাকে, সেইখিনি কৰি লৈছে। মই ভিডিঅ' এটাকে বোলো কৰি থৈ দিওঁ। তাৰপিছতে এয়া আমাৰ হৈছে অকণমানিজনী, এয়া মোৰ দেওৰৰ ছোৱালী হয়। আপোনালোকে ভিডিঅ'বোৰ দেখিয়ে থাকে আৰু। তাৰপিছতে খুৰীহঁতৰ ঘৰৰ পৰাও শাক কাটি মেলি থৈ আহিলোঁ, যিহেতু মানুহখিনি গোটেইখিনিকে ভাত দিব লাগিব। তাৰপিছত ময়ো চাহ অকণমান খাই মেলি লওঁ আৰু। তাৰপিছত এনেই আমাৰ অকণমানিজনী মই চাই আছোঁ, মাকে খুৰীহঁতৰ ঘৰত আছে। তাৰপিছত এইফালে শাক চবজিবোৰ গোটেইখিনি কটা হ'ল বাৰু। এয়া হৈছে মোৰ ননদৰ ছোৱালী, মই কৈয়ে থাকোঁ, তাই মানে মোৰ লগৰো হয়। আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে চাই জনাব নাপাহৰিব।